কি খবৰ আপোনালোকৰ আশা কৰিছো সকলো ভালে আছে আৰু গুড মৰ্নিং এতিয়া বাজিছে 6 আৰু আজি সোনকালে উঠিলো কিয়নো আজি হৈছে বিশ্বকৰ্মা পূজা ঘৰৰ সকলো কাম কৰি আছো দেখিয়ে আছে সেইকাৰণে ইন্ট্ৰোটো দিব পৰা নাই এতিয়া ভালকে আহি ইন্ট্ৰোটো দি লৈছো আৰু এতিয়া মই স্কুটিখনো ধুম কালি ধোৱা নহলে যেহেতু এতিয়া মই সব এ টু জেড ক্লিনিং আজি ঘৰত চলি আছে সব ক্লিনিংত লাগি আছে এফালে বই কৰিছে এফালে মই কৰিছে এফালে বাই কৰিছে তেন্তে এতিয়া আপোনালোকে আজি কি হয় ভিডিওটো হেখৰলৈকে চাব আৰু বহুতখিনি মৰম ভালপোৱা দিব আজি মই তোমালোকৰ নাম লম কিয়নো মই কালি ল'ব নোৱাৰিলো আৰু এতিয়া মই কৰিম কি আৰু বহুতখিনি কাম আছে তাৰ পাছত মই গা ধুই মেলি পূজা দিম পূজা দি আকৌ নহয় এতিয়া মই এনেকৈ থাকিম তাৰপিছত স্কুটিখন ধুম ফাৰ্ষ্ট স্কুটিখন ধোৱাৰ পাছত মই নিজে গা ধুম তাৰপিছত পূজা দিম তাৰপিছত স্কুটিখনক পূজা দিম তো তেন্তে ভিডিওটো শেষৰলৈকে চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি যাব যদি মোৰ চেনেলত নতুনবাৰৰ বাবে আহিছে আৰু যদি আগৰ পৰাই আছে তেন্তে এটা কমেণ্ট কৰি যাব তেন্তে বলক ভিডিওটো ইয়াৰ পৰাই ষ্টাৰ্ট কৰোঁ পুৰা ডিপ ক্লিনিং হৈ আছে আমি গোটেইবোৰ লাগি আছোঁ কিয়নো আজি যদি ঘৰটো লেতেৰা হৈ থাকে ভাল নালাগে দিয়কচোন যিহেতু পূজা আৰু পূজা দিনাখনি সদায় ঘৰ এনেকৈ চাফা কৰা হয় এনেইতো সদায় ক্লিনিং হৈয়ে থাকে কিন্তু পূজা দিনাখনি ভালকৈ ক্লিনিং কৰিব লাগে সেইকাৰণে চব লাগি আছোঁ কামত আৰু মইতো এতিয়া গা ধুব নোৱাৰোঁ স্কুটি ধুব আছে বাই দিছে পূজা মই অলপ পাছত গা চা ধুই পূজা দিম ভালকৈ এতিয়া বায়ে দি লওক স্কুটিখন ধুমগে যিহেতু মোৰ স্কুটি কালি নীলুৱে লৈ গ'ল আৰু সিও আহি আছে সি অহাৰ পাছত মোৰ স্কুটিখন ধুম তাৰপৰা এতিয়া মই দাদাক উঠাওঁগৈ দাদাটো শুইয়ে আছে দাদাৰ স্কুটিখন ধুই লওঁ দাদাক দেখাওঁ ৰ'ব উঠ 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 আকৌ বৈ স্কুটি ধুবলৈ অ' বৌ পাপাক উঠোৱা উঠা বুলি কোৱা উঠা 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 গৈছো পাইপ সেইডোখৰলৈকে দিব নালাগিছিলে আমি স্কুটি ধুম এতিয়া ক'ত যাওঁ ক'ত তই খাললে পাপা খাললে সোমাইছেগে এতিয়া আমি ধুম স্কুটি এতিয়া আমি ধুম স্কুটি বহুত গৰম বে মোৰ স্কুটি পাই গ'লহি क्या काट रही है One, two, three. More. 1 2 3 1, 2, 3. इतना ही बड़ा है গা ধুম হা তোমাক সেইটোৱে ক'বলৈ পাহৰি থাকিলো So ধুনীয়াকৈ পূজা দি ল'লোঁ আৰু এতিয়া এয়া খুলিম আৰু প্ৰসাদো দিবলৈ আছে খাবলৈও আছে ল'ৰা ছোৱালীবিলাকক দিবও আছে তেন্তে চাই থাকক
कैसा लग रहा है ठंडा ठंडा बाय बू बाय बाय चलो जाओ चलो আগতে গাত হে ওলমে আজি গ'ল গৈ আৰু পূজাও শেষ এতিয়া আমি কি কৰিম কিবা এটা কৰিব লাগিব এতিয়া আৰু এতিয়া মই বনাম এইটো স্পাইচি নুডলছ হট এণ্ড স্পাইচি কোৰিয়ান নুডলছ হয় কিবা নাজানো চাওঁ কিমান জ্বলা এটা অইল আৰু এটা চিজনিং আহিছে দিবলৈ মই মানে মছলাটো টেষ্ট কৰি চালোঁ ইমানেই জ্বলা বাট ভাল লাগিছে খাই ভাল লাগিব এতিয়া এইটো অইলটো ইয়াতে মিক্স কৰিম যিটো জ্বলা আছিলে বাপৰে মানে কি কম বাপা ৰে খাই ভাল লাগিলে কিন্তু দেই ভাল লাগিলে বহুত এইগাল বাচন মোৰ এতিয়া ধুবলৈ আছে এইগাল ধুম এতিয়া এতিয়া আন্ধাৰে হ'ল এতিয়া বাহিৰলৈ অলপমান ওলাই আহিছোঁ অলপ বতাহ খাওঁ অলপ খোজকাঢ়োঁ তাৰপাছত চাহ খাম গা ধুম বহুত কাম আছে এতিয়াও এতিয়া চাহ তাহ খাই মই গাটো ধোৱাৰ পাছত তোমালোকৰ নাম ল'ম আৰু তাৰ পৰা ভিডিঅ'টো এণ্ড কৰিম কিয়নো এতিয়া ভিডিঅ'টো নহ'লে বহুত ডাঙৰ হৈ যাব যদি মই ডিনাৰ কৰালৈকে ৰখোঁ আৰু ইমান দীঘলীয়া নকৰোঁ মই ব্লগটো কিয়নো মোৰ মানে ব্লগ বনাই মোৰ আমনি লাগিছে মানে এনেকুৱা হয় মই বেছি দেৰি মানে একেই কামবিলাক কৰি থাকিব নোৱাৰোঁ মোৰ আমনি লাগি যায় বহুত জল্দি চ' গাইজ এতিয়া চাহ তাহ খাই মেলি গা চা ধুই ল'লোঁ আৰু এতিয়া শেষত তোমালোকৰ ওচৰত আহিছোঁ কিয়নো এতিয়া মই ব্লগটো এণ্ড কৰিম আৰু তাৰ আগতে মই তোমালোকৰ নাম ল'ম বুলি কৈছিলোঁ সেইকাৰণে কিছুমান নাম মই লিখি ল'লোঁ আৰু আজি যাৰ নাম মই লোৱা হোৱা নাই তেন্তে তোমালোকে প্লিজ 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 ইয়াতে কমেণ্ট কৰি যাবা বেয়া নাপাবা আজি সকলোৰে নাম ল'ব পৰা নাই যিহেতু কমেণ্টত গৈ বিচাৰি ফুৰিবগৈ লাগে সেইকাৰণে মানে থাকি যাব পাৰে যাৰ যাৰ পাৰিছোঁ মই লৈছোঁ আৰু যদি কাৰোবাৰ লোৱা হোৱা নাই তেন্তে ইয়াতে কমেণ্ট দিবা নহ'লে মিনি ব্লগত মোৰ দিবাগে মই নেক্সট ব্লগ যেতিয়া আনিম লং ব্লগ তেতিয়া তোমালোকৰ নাম ল'ম আৰু বহুতখিনি মৰম তোমালোকে যে সদায় এনেকৈ মোক মৰম দি আহিছা তেন্তে এতিয়া ব'লা নাম কেইটামান লৈ লওঁ তোমালোকৰ তো প্ৰথম নামটো হৈছে কুহি শ্ৰুতি সুমি ৰাভা কাশ্মীৰী অতিকা দীপশিখা শিখাৰাণী সোনোৱাল স্বাস্তাক্ষী শইকীয়া প্ৰিয়ংকা আতিশা আলিশা অঞ্জিমা বসুমতাৰী ৰিষা পাহি ফুকন পাপৰি বৰ্মন বিস্মিতা কুইন বৰ্মন পলিকা শইকীয়া প্ৰেৰণা সনাৰিয়া আফৰিনা ইয়াসমিন চয়নিকা নিহাৰিকা পৰিস্মিতা হেৱালী পৰিস্মিতা কলিতা বন্দিতা ভাস্বতী মেধি মুনু তৈয়বা বেগম শান্তিপ্ৰিয়া নৱনীতা শিৱানী শিয়াশ্ৰী সোণালী মেধি জুবলি বৰুৱা নিহাৰিকা ৰয় মামনি দাস অবিস্মিতা বৰা তুলিকা নিহা বনিতা বড়ো গীতাশ্ৰী শৰ্মা মেঘালী গগৈ ৰশ্মি দেৱী কিতুষ্মিয়া নিৰ্মালী ৰুঞ্জুন তেন্তে আজি এইকেইটা নাম ল'লোঁ আৰু যদি কাৰোবাৰ নাম থাকি গ'ল তেন্তে কমেণ্ট এটা কৰিবা চ' গাইজ আজি এই ব্লগটো ইয়াতে এণ্ড কৰিছোঁ আকৌ আহিম এটা নতুন ব্লগ সৈতে বহুত সোনকালে তেন্তে এই ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি তেন্তে বহুতখিনি মৰম আৰু ভাল পোৱা দিব আৰু প্লিজ এটা কমেণ্ট কৰি যাব আৰু যদি মোৰ চেনেললৈ নতুনবাৰৰ বাবে আহিছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নিজৰ ফ্ৰেণ্ডছ আৰু ফেমিলিৰ লগতো শ্বেয়াৰ কৰিব আৰু লগতে
বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই যেতিয়াও ভিডিঅ'ছ আপলোড কৰোঁ আপোনালোকে প্ৰথম নটিফিকেশ্যনটো পাই যে তেন্তে আজিলৈ আহোঁ বহুতখিনি ভাল পোৱা মৰম আপোনালোকক তো বাই বাই গাইজ লাভ ইউ বাই